গাইছ আজি ফাইনেলি আমাৰ এই মুখা ভাগৰ ইমানটোলৈকে কমপ্লিট হৈ গ'ল। তো গাইছ এয়া আমাৰ এতিয়া টেষ্ট কৰি লওঁ হাঁহৰ মাংসখন কেনেকুৱা হৈছে সোৱাদ। গাইছ কথা নাই দেখিছোঁ ন আপুনি কাট খাই আছে এতিয়া দেখিছোঁ কেমেৰাটো অকণমান জাপানী হৈ গৈছে তো গাইছ আজি কি হয় বহুত দিনৰ মূৰত আপোনাৰ ওচৰলৈ আহিছোঁ ব্লগ এটা লৈ পেলাই। তো এতিয়া আমি আজি বিহু বুলি হাঁহৰ মাংস বনাইছোঁ প্ৰথমত। তো ভিডিঅ' চাই থাকিব। আপুনি কি কৰিছে? তো কি বুলি কয় আমি বনাই আছোঁ এতিয়া হাঁহৰ মাংস। আমাৰ ব্লগটো আৰম্ভণি এতিয়া খোৱাৰ পৰাই হৈছে। তো আমাৰ আজি ব্লগটোত বহুত যি আছে। প্ৰথম কথা বিহু বুলি আমি ৰাতি কি কাম কৰিম আপোনালোকে সেইটো চাব। আপোনালোকে মই ভিডিঅ'টো দিলোঁ নাই বাৰু এইটো কি বুলি কয় এটা ভিডিঅ' আপোনালোকক দিয়া আছে যদি নাই চোৱা চাব। বহুত বেলেগ এটা বস্তু বনাই আছোঁ আমি ধেৰ বনালোঁ এতিয়ালৈকে কিন্তু এইবাৰ মুখা এখন বনাব লৈছিলোঁ। তো মুখাখনো বনাম। প্ৰথমত আমি এতিয়া হাঁহৰ মাংস বনাইছোঁ। ভিডিঅ'টো এইটো মানে দুটাও হ'ব পাৰে এটাও হ'ব পাৰে কি ঠিক নাজানো। তো ভিডিঅ'টো চাই থাকিব। গাইছ ইয়াক মই দি দিলোঁ আজি এইটো কি বুলি কয় আদা নহৰু খুন্দিবলৈ। তাৰপিছত মই পিঁয়াজটো কাটি আছিলোঁ। পিঁয়াজ কাটোতে বেছি কান্দো যে সেইকাৰণে মানে এনেকৈতো কান্দি পোৱা নাই। কান্দিয়ে আছোঁ বাৰু জীৱন আমি খোৱাৰ অভাৱত। পিঁয়াজ কাটি ল'লোঁ। এয়া মছলা ৰেডি। তুমি কাম এটা কৰা এই পেষ্টবিলাক দিছা নাই তুমি এই পেষ্টটো আঁতৰাই পেলাই ইয়াত জিৰা এটা অৰিজিনেল জিৰাটো খুন্দা। মাংসটো মানে কি হয় কাঢ়ি এখন লেতেৰা হৈছে এতিয়া ধুবলৈ এলাহ লাগিছে ঠাণ্ডাখনত। তো এইটো কি বুলি কয় এইটো বৰ ৰাইচ কুকাৰ এটা হয় এইটো কি বুলি কয় নাজানো ডেক্সি এটা তাতে বনাইছোঁ আৰু গাইছ এয়া এতিয়া দেখিছে কেলা ওলাই এটা দিছোন আজিয়ে মোক বেয়া ইটা বুলি কৈছে। তো গাইছ এয়া দেখিব পাইছে এইটো কি বুলি কয় মিঠাতেলটো 215 স্পেফেলেন তেল দি দিছোঁ। এইটো কেলা বেছি তেল হৈছে নি বচা নাজানো নহয় দুৰ্ভাগ্য কথা। এইটো কি বুলি কয় দেখিছে আপোনালোকে মই শব্দ নাজানো। এইটো কি বুলি কয় আমাৰ লগত অকণমান ফাল্টু হৈ গ'ল মানে গেছটো আপোনালোকক এতিয়া মই দেখাব নোৱাৰোঁ ইজ্জত নাইকিয়া হৈ গ'ল গেছটো। তাতে মানে এইটো বস্তুটো খাটা নাই দেখিছে নাই মানে মানুহ এজন আহি গ'ল খুৰা এজন আহি গ'ল মোবাইলটো লৈ কিবা এটা ঠিক কৰিবলৈ। তো মোৰ তেল জ্বলি গ'ল চব ঢুকাইছে দেখিছে এইটো গুচা ৰখা হওঁ গাই চালু গুচাই আছে দেখিব পাইছে আপোনালোকে চাই থাকিব আৰু দীঘলকৈ হৈ গ'ল আকৌ বেকা কিবা এইটো কি হ'ল হে এইটো দুটাতে হৈ যাব। গাইজ কথা নাই দেখিছোঁ ন আঠখন কাট খাই আছে এতিয়াহে দেখিছোঁ এতিয়া তেজ হৈ গ'ল কেনেকুৱা তো গাইজ এয়া কি বুলি কয় মছলা চছলা দি দিলোঁ। মছলা নিমখ আদা নহৰু পেষ্ট চব দি ল'লোঁ। তো ইয়াত দেখিছে মাংস বেছি নহয় অকণমান এনেই খাবলৈ বনাইছোঁ আমি এইটো কি বুলি কয়। তো এয়া এতিয়া এনেকৈ আৰু অলপ দেৰি বনাই থাকিম। তো চাই থাকিব। তো গাইছ ইয়াত দেখিছে নহয় বহুত লৰালৰি হৈছে ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হৈছে মানে তাতে ইয়াত দেখিব পাইছে আপোনালোকে চব কিনো জহনি লাগি গ'ল পটককৈ টকুৱাই মোৰহে হয় এনেকুৱা। বিহু দিনাখনি ছাৰপ্ৰাইজ দিছে হাঁহ মাংসত কোমোৰা নাই হাঁহ মাংসত। এইটো কি বুলি কয় বনাই আছোঁ আৰু যতনটো বেয়া হৈছে তাতে বনোৱা এৰ ওলাইছে চা এৰি গেলা চব বিহাৰী চব গান চাই এইটো কি বুলি কয় গাইছ খজুতি গেলা ভিডিঅ' হৈছে এইটো কি বুলি কয় গাইছ হিৰণ্য কশিপুৰ নহয় গৈ আছে টৰ্চটো জ্বলাই লওক। টৰ্চটো জ্বলাইছিলোঁ নহয় নাই জ্বলা সুন্দৰ লাগিছে হয় নাই। তো গাইছ এয়া কি বুলি কয় বহুত টেনশ্যন মানে কি ক'ম গাইছ মানে অৱস্থা বেয়া হৈ গ'ল একদম গতি বেয়া। আৰু এই বিহাৰীবোৰ এইবোৰ কি গান লগাইছে শুনিছে চাগে অসমীয়া গান এটা নাই তাতে এইটো কি বুলি কয় এটা ওচৰত গৈ ক'বও নোৱাৰোঁ। আৰু মানে কেছটো কি মানে কেছটো এনেকুৱা যে এইটো কি মাঘৰ বিহু হ'লে এতিয়া মানে আমি বেলেগে এটা এনেও পাৰ্টি খাইছে তাত এনেই অকণমানকৈ দেখাম সেইটো খালি মেইনকৈ আমি কি হ'ল ঘৰত আমি প্ৰথমত ফ্ৰাই মাংস খালোঁ এতিয়া হাঁহৰ মাংস বনাইছোঁ হাঁহৰ মাংসকে দেখাইছোঁ। তাৰপিছত তাৰ মাজত আমি কিছুমান কাম কৰিম তো যোনটো আপোনালোকে চাই দিব। হেল্ল' গাইছ সকলোকে আমাৰ তৰফৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেল্ল' গাইছ তো গাইছ এয়া চাওক আমাৰ হাঁহৰ মাংসৰ এটা কালাৰ আহিছে নে গাইছ গাইছ উঠিয়ে যায় গাইছ
সোৱাদৰ গোন্ধ শুনিলে গা পেট উঠি যায় গাইছ। দেখিছে কেমেৰাটো অকণমান জাপানীছো হৈ গৈছে কোনোবা সময়ত, তো বেয়া নাপাব। এয়া কি মজা। তো গাইছ এয়া আমাৰ এতিয়া টেষ্ট কৰি লওঁ হাঁহৰ মাংসকণ কেনেকুৱা হৈছে সোৱাদটো। এনেই দেখিলেই ভাল হ'ব নালাগিব নহয় নহয় নুসুধেই দেখিলেই ভাল মানে ওপৰৰ পৰা দেখিলেই ভাল নহ'ব। ভাল দেখিলে নহ'ব, আমি খাবও লাগিব। খেৰৰ ধান আনিছোঁ আমি এয়া এতিয়া আমি কি বুলি কয় গছে চছে আৰু ঘৰত বান্ধিম। ঘৰৰ বোলে বিচনাত বান্ধিব লাগে বুলি কৈছে বৌয়ে, তো বিচনাটো বান্ধি ল'ম। তাৰপিছত গোটেই গছে চছে বান্ধিম। এয়া নুজুৰিব দিব আৰু ল'ব দিব নহয়। তো গাইছ ৰাখি পিন্ধাইছোঁ গাইছ। তো গাইছ ইয়াত দেখিব পাইছে ৰাখি পিন্ধাইছোঁ। এইফালে বিহাৰীবোৰে গান লগাই আছে, তো আমি এয়া আছোঁ ৰাখি পিন্ধাই আছোঁ। তো ঘৰটোৰ লগত তো গাইছ ইয়াত দেখিব পাইছে আপোনালোকে পিছতে গান লাগি আছে চাগে, কপিৰাইট লাগিব পাৰে। ভইচটো পিছত দিম। মাত্ৰ কেছটো কি হয় আজি খানাটো মানে ইয়াত হ'ল, কিন্তু ইয়াৰ ভিডিঅ' আপোনালোকক দিয়াত আমাৰ মানে ইণ্টাৰেষ্ট আপোনালোকক কম। তো ইয়াত আমি খাইছোঁ আৰু মাত্ৰ এয়া নীলোৎপল মই বহি আছোঁ খানা লৈ পেলাই। এয়া মানুহে আমি চবতছে এক্সট্ৰা, তো আমাৰ কামেই বেলেগ। এতিয়া খৰিকেইডাল লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, তো দেখি গৈ থাকিব কি হৈ থাকিব এতিয়া। তো ইয়াত তো আমাৰ ইয়াত খৰি উলিয়াই লৈছোঁ। আমি ৰাতিহে এতিয়া খৰি বিচাৰি মেলি ফালিছোঁ আৰু গাইছ ইহঁত পে আজাম নহয় ভালকৈ কওঁ। তো গাইছ আমি মানে কি হৈছে এতিয়া কেইটা বাজিছে এতিয়া আমাৰ চাই দিব লাগিব টাইমটো। এতিয়া 12:50। তো আজি ইণ্ডিপেণ্ডেন্ট ডে'ৰ চবতকৈ নহয় মাঘ বিহুৰ চবকে শুভেচ্ছা জনালোঁ। তাতে কেছটো কি হৈছে আমাৰ মানে পাৰ্টি চাৰ্টি খাই হৈ গ'ল চবৰে। পিকনিক খাই মেলি মানে পিকনিক আহিছে এইটো কি বুলি কয় চবেই ভোজ চোজ খালে, ভোজ চোজ খাই মেলি এদায়। এতিয়া আমি কি হ'ল আমাৰ কাম বেলেগ নাই। আমি বিহুৰ দিনা আজি আমি মুখাখন বনাম মানে। তো মুখাখন আমাৰ কমপ্লিট হোৱা নাছিলে, তো আমি জুই অকৰা ধৰি ল'লোঁ ইয়াত। জুই অকৰা ধৰি মেলি আৰু এতিয়া মুখা কামত লাগোঁ। গোটেই ৰাতিটো আৰু এনেও নুশু মানে, তো মুখা কামত লাগি থাকিম। তো ভিডিঅ'টো চাই থাকিব আৰু দেই আগলৈকে লাইক। গাইছ এতিয়া ৰাতি পূৰা জুই খুৱাই আছোঁ, মজা আছে। আমাৰ এই দুটাৰ লগত আছে পাৰ্টনাৰ আজি আমাৰ গাইছ আমাৰ পাৰ্টনাৰ আজি বেলেগ। তো আমাৰ দেখিছে ৰাতি আমাৰ কাম দেখিছে নহয়, মানুহ এতিয়া শুৱে ৰাতি, আমি নুশুওঁ। আমাৰ এইবোৰ পাৰ্টি খাই আমাৰ কোনো হেৰি নাই। আমি এতিয়া সেইকাৰণে কি হ'ল আমাৰ টাইমটো নষ্ট হ'ব বুলি আমি এতিয়া আমাৰ মুখাখনৰ কামত লাগিছোঁ। তো মই বাঁহ ফালি আছোঁ, এতিয়া টঙালি যাব। তো এয়া সৰুৰ পৰা জুই অকা লগাই লৈছোঁ। তাৰপিছত আৰু কি ক'ব আৰু এইফালে আমাৰ দুটা পাৰ্টনাৰ আছে, আমাৰ ৰাতি পাৰ্টনাৰ। তো এয়াই আৰু এই কাগজৰ দৰে গাইছ জীৱনটো এনেকৈ উৰি গাইছ। আমি আজি বহুত দেৰিৰ পৰা লাগি আছোঁ, এতিয়া 3:30 হ'লগৈ। আমি এইটো সাজি আছোঁ, অলপ দেৰি ৰেষ্ট ল'লোঁ, সেইকাৰণে গুচাওঁতে বহুত দেৰি লাগিলে। তো আমাৰ এনেকুৱাই হ'ব যোনবোৰ বস্তুবোৰ দেখিছে। মই ভিডিঅ'টো বনাবৰ কাৰণে আমি দুয়োটাই লাগি আছোঁ। তো মই ভিডিঅ'টো বনাই আপোনালোকক দেখাই আছোঁ। বাকীবোৰ দেখুওৱা নাই মানে আপোনালোকে এইটো ভিডিঅ'ত দেখিলেই চাগে, সেইকাৰণে ইমান দেখুওৱা নাই। এইটোৱে এতিয়া আমি ৰাতি লাগি আছোঁ, তো লাগি চাই থাকিব। এয়া দেখিছে নহয় আজি হেৰি বহুত আমি কিমান এইটো 2 সপ্তাহমান হৈ গ'ল আকৌ। আমি 2 সপ্তাহমান হ'ল এখন মুখাখন মানে বনোৱা, আমি মানে বনাই আছোঁ, আজিলৈকে পোৱা নাই। আজি লাষ্টত এয়া ইমানটো চেপ আহিছে মানে, এইটো বনাব পৰা নাছিলোঁ, এইকণলৈকে বনাব পৰা নাছিলোঁ। এতিয়া এইটো দেখিছে নহয় আমি এনেকৈ ধৰিবও পাৰিছোঁ, যোনটো একদম মানে হোৱা নাছিলে। দেখিছে ৰাতিটো চকুকেইটা ওলাই গৈছে গাইছ। তো এখন চব আমাৰ দুইটা সফলতা দেখিছেনে, আমি ইমানটোলৈকে বনাব পৰা নাছিলোঁ। এতিয়া দেখিছে জবৰদম বাৰু ইমান খালি ইমানটো চেপ আনিছোঁ এখন চব মুখাখনত। কথা মানে অকণমান বেমাৰী হ'ব পাৰে, এতিয়া ভোক লাগিছে কাৰণ একবাৰ ভাত খাম আকৌ খাম। ভালকৈ জোচত। তো গাইছ এয়া দেখিব পাইছে আমাৰ মুখাখন ইমান ধুনীয়া হৈ গ'ল দেখিছেনে, বান্ধি মেলি ল'লোঁ। ৱাও।
টু বিউটিফুল দেখিছে নহয় টোপনি ডিঙি চিলাই গৈছে গাইছ ইয়াৰ মানে কাহিনীটো কি আছে এতিয়া এইটো চব ফালৰ পৰা যি দি বনিছে বাস্কেটবলৰ সেইটোও লাগিছে আৰু এনেকৈ চাবলৈ গ'লে হেলমেটত পিন্ধাও লাগিছে আৰু মুখাখন এনেকুৱা হ'ব ইনকা মুঠতে বনিলেই হ'ল আমি বনাইছোঁ এইটো আমাৰ নিজৰ আইডিয়াত গাইছ আপোনালোকক আমি একো ক'ব নোৱাৰোঁ ওচৰলৈ কথা পাতিব নালাগে হৈছে তো মানে কেছটো কি বুলি কয় এইটো আপোনালোকক আমি ভালকৈ দেখুওৱা নাই মানে কেনেকৈ সেই মেৰিয়ালোঁ মেলিলোঁ এইটো মানে আমাৰ নিজৰ ষ্টাইল চ' চব চিক্ৰেট ৰেচিপি চ' মছলা গম নাপাব মানে এইকণে গাইছ হেৰি কৰি ফুৰিছে দেখিছেনে আমাৰ ইমান দেৰি পৰা ছেফটি দি আছে তো গাইছ আজি ফাইনেলি আমাৰ এই মুখা ভাগৰ ইমানটোলৈকে কমপ্লিট হৈ গ'ল আমি ইমান দিনে যিমান দেখিছে চাগে ভিডিঅ'ত আপোনালোকে যিটো মানে ভিডিঅ' দেখালোঁ আপোনালোকক সেইটোত আমি একো কৰিব পৰা নাছিলোঁ ফ্লপ হ'লোঁ ফ্লপ হৈ পেলাই আজি সফলতা পালোঁ তো এইটো নিজৰ আইডিয়াত দেখিছে চাগে আপোনালোকে যোনে জানে চাগে মুখা কেনেকৈ বনায় বা দেখিছে তেওঁলোকে চাগে ক'ব চাগে একো কিবা কিবি হৈছে বুলি কিন্তু এইটো আমি নিজে কষ্ট কৰি মানে নিজৰ ষ্টাইলত বনালোঁ মানে এইটো সজাটো আমি ভালকৈ বনাব নাজানো তথাপি ট্ৰাই কৰিলোঁ সেইকাৰণে ইমানকণ হ'লগৈ ইয়াৰ এতিয়া ইমানটোলৈকে আজি সামৰিছোঁ ভিডিঅ'টো মানে কি বুলি কয় তাৰপিছত একেবাৰে কালাৰ চালাৰ কৰি মাটি মাৰা সেয়া চব বেলেগ এটা ব্লগ ভিডিঅ'ত দেখাম তো আজিলৈ আমাৰ মুখা ভাগি ইমানটোতে সামৰিছোঁ আৰু ইমানটোতে হৈ গ'ল এইখন চব কি ধুনীয়া হৈছে এখন দেখিব পাইছে ন আমি আজি এতিয়া এইটো কি বুলি কয় ৰাতিপুৱা নামঘৰলৈ আহিলোঁ তো এয়া ককাই মেজি জ্বলাই আছে আমি জুই ভৰাই আছোঁ ইয়াত আজি মানুহ চানুহ নাই ইয়াত কোনো তো গাড়ী দেখিব পাইছে আমি নামঘৰত আছোঁ এতিয়া ৰাতিপুৱা আবেলি একদম পূৰা পৰিস্থিতি দেখিছে নামঘৰ একদম নামঘৰলৈ ইয়ালৈ আহিছোঁ প্ৰথম আজি সৰুৰ পৰা